Hello friends, welcome to Assam Government Exam Preparation YouTube channel. বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এক সুখবৰ লৈ আহিছোঁ। যিসকলে ইমান দিনে এজন CRPF, BSF, ITAP, SSB বা CISFৰ জোৱান হোৱাৰ সপোন বুকুত লৈ ফুৰিছে তেওঁলোকৰ কাৰণে আহিছে এক সোণোৱালী সুযোগ। হয়, মুকলি হৈছে SSC GD নটিফিকেশ্যন। আহক আজিৰ আমাৰ এই ভিডিঅ'টো আমি আলোচনা কৰোঁ যে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, ইয়াৰ লাষ্ট ডেট কি, শিক্ষাগত অৰ্হতাৰ লগতে ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰসমূহ। তো ফ্ৰেণ্ডছ, ইয়াৰ SSC GD যিটো নটিফিকেশ্যন মুকলি হৈছে ইয়াৰ বাবে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন চাওক লিখা আছে ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন আপোনাৰ 17 জুলাইৰ পৰা আপোনালোকে 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব SSC GDৰ কাৰণে। আৰু লাষ্ট ডেট অফ টাইম ফৰ ৰিচিপ্ট অফ অনলাইন এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত যিটো আপোনালোকে ৰিচিপ্ট ওলাব সেইটো কাৰণে আপোনাৰ লাষ্ট ডেট আছে 31 আগষ্টলৈকে আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন কৰিব তাৰ ৰিচিপ্টটো ওলাব পাৰিব। নেক্সট আছে আপোনালোকৰ লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট। আপোনালোক যিটো ফিজ দিব লাগিব সেইটো আপোনাৰ 2 ছেপ্টেম্বৰলৈকে ফিজসমূহ দিব পাৰিব। আৰু ইয়াত আপোনালোকৰ কিছুমান SC ST সকলৰ কাৰণে ফিজটো মাফ আছে, তেওঁলোকে কোনো ফিজ দিব নালাগে। আৰু আপোনালোকে অনলাইন যোগে ফিজ পে'মেণ্ট কৰিব, অফলাইন যোগে আপোনালোকে চালান যোগে পাৰিব। আৰু যদি আপোনালোকে চালান দিয়ে তেতিয়াহ'লে 7 ছেপ্টেম্বৰলৈকে আপোনালোকক সময় দিছে। আৰু চাওক ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰ প্ৰথমটো হৈছে আপোনালোকৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন, এইটো টায়াৰ 1। নেক্সট আপোনালোকৰ কি হয়, পেড হয়, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো ৰানিং বুলি কয়, তাৰপিছত মেডিকেল হয়, তাৰপিছত ফাইনেল লিষ্ট হয়। তো ইয়াৰ পিছত আমাৰ হৈছে ভেকেঞ্চি। চাওক ক'ত কিমান ভেকেঞ্চি আছে। BSFৰ টোটেল ভেকেঞ্চি আছে কিমান চাওক, BSFত আছে টোটেল ভেকেঞ্চি 1132। ইয়াৰ ভিতৰত এইটো ফিমেলৰ কাৰণে আছিল। BSFৰ কাৰণে মেলৰ কাৰণে ভেকেঞ্চি আছে আপোনাৰ চাওক টোটেল 6413। ইয়াৰ ভিতৰত ৰিজাৰ্ভখিনি আপোনালোকে চাই ল'ব, ৰিজাৰ্ভ আনৰিজাৰ্ভখিনি। CISFৰ কাৰণে আছে টোটেল 7600, আনৰিজাৰ্ভ আছে ইয়াৰে 3217টা, বাকীখিনি ৰিজাৰ্ভ আছে কিন্তু আপোনালোকে চাই ল'ব। তো ফ্ৰেণ্ডছ, এইখিনি আপোনালোকে মই আৰু নকওঁ, আপোনালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লওক, আপোনালোকে চাই ল'ব কোনটোত কিমান ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে ST হয় নে SC হয় এইটো আপোনালোকে চাই লওক কোনটোত কিমান পষ্ট আছে। ইয়াৰ পিছত আমাৰ নেক্সট আগবাঢ়োঁ। ইয়াৰ বাবে আপোনাৰ যিটো এজ লিমিট, তো ফ্ৰেণ্ডছ এজ লিমিট দিয়া হৈছে আমাৰ কিমান 18 পৰা 23 বছৰ। মানে আপুনি কমেও 1998 2 আগষ্ট 1998 মানে পিছত জন্ম হ'ব, মানে আগত জন্ম হ'ব নালাগিব। আৰু 1 আগষ্ট 2003 পিছত জন্ম হ'ব নালাগিব। কিন্তু 18 পৰা যি 23 দি আছে বয়স, তাৰ ভিতৰতো আপোনাৰ SC STৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হৈছে, মানে 23 বছৰ দি আছেতো, গতিকে 23 প্লাছ কিমান দি আছে 5 বছৰ। তো SC ST ল'ৰা ছোৱালীয়ে আপোনাৰ 28 বছৰ বয়সলৈকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। OBCৰ কাৰণে কিমান আছে 23 প্লাছ কিমান দি আছে চাওক 3 বছৰ, মানে আপোনালোকে OBC সকলে 26 বছৰ বয়সলৈকে এইটো চাকৰি এপ্লাই কৰিব পাৰিব। ইয়াৰ তলত যিখিনি আছে এইটো আপোনালোকৰ কাৰণে নহয়, যিটো চিলড্ৰেন ডিপেণ্ডেণ্ট অফ ভিক্টিম স্কিল ইন ডুৰিং পিছ অফ কমিউনেল ইয়ৰ, যিখিনি আপোনালোকৰ নালাগে। নেক্সট আছে আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা কি লাগিব? হয়, ইয়াৰ বাবে আমাৰ শিক্ষাগত অৰ্হতা দিছে চাওক, আপোনালোকে মিনিমাম বেছি পাছ কৰিব নালাগে, অকল মেট্ৰিক পাছ কৰিলেই হ'ব। আৰু আপোনালোকে যদি অলপ হায়াৰ এডুকেশ্যন হয় তেতিয়াহ'লে কোনো প্ৰব্লেমেই নাই, কিন্তু ইয়াৰ কাৰণে আপোনালোকে অকল মেট্ৰিক পাছ হ'লেই হ'ব। ইয়াৰ পিছত আমাৰ আছে যে প্ৰথম যিটো এক্সাম হ'ব ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰৰ, তাতে হ'ব আপোনাৰ 100 মাৰ্কছৰ হ'ব। 100 মাৰ্কছৰ ভিতৰত চাওক কি হ'ব, জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙৰ 25টা কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 25। আৰু নেক্সট জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ, ইয়াৰো 25টা কুৱেশ্যন থাকিব 25 মিনিট। নেক্সট আছে আমাৰ এলিমেণ্টাৰী মেথামেটিক্স RC, ইয়াৰ 25টা প্ৰশ্ন থাকিব 25 নম্বৰ থাকিব। নেক্সট আছে ইংলিছ আৰু হিন্দী, ইয়াৰ 25টা প্ৰশ্ন থাকিব আৰু সময় থাকিব আৰু মাৰ্কছ থাকিব 25 মিনিট। আৰু টোটেল আমাৰ সময় হৈছে মানে 100 মাৰ্কৰ টোটেল এক্সাম, আৰু আমাৰ সময় হৈছে কিমান 90 মিনিট। 90 মিনিট হয়, 90 মিনিট মানে কিমান 1 আৱাৰত আমাৰ 60 মিনিট প্লাছ 30 মিনিট, গতিকে 1 and কিমান হাফ, মানে 1.5 ঘণ্টা সময় আপোনালোকে ইজিলি পাব। এটা কথা মনত ৰাখিব, আপোনালোকে আজিকালি কিন্তু আপোনালোকৰ 0.25 নেগেটিভ মাৰ্কিং দিছে। যদি আপোনালোকে যিটো
উত্তৰ নাজানে সেইটো আপোনালোকে কিন্তু পৰীক্ষাৰ সময়ত আপোনালোকে তাত চিলেক্ট নকৰিব। নেক্সট আমাৰ আছে এইটো যিটো আপোনাৰ চিলেবাছ, ইয়াতে ডিটেইল চিলেবাছটো আছে, আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব। মই এইটো আপোনালোকক নকওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। চাওক মই ক্লিয়াৰ কৰি দিছোঁ, এইটো হৈছে আপোনাৰ গোটেই চিলেবাছটো ইয়াতে দিয়া আছে। নেক্সট আমাৰ আছে যে আপোনালোকে ৰিটেন পাছ কৰিলে, ৰিটেন পাছৰ পিছত কি হ'ব, ৰিটেন পাছ কৰিছে আপোনালোকৰ ৰানিং হ'ব, যিটো আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বুলি কোৱা হয়। ল'ৰাসকলৰ কাৰণে কিমান হ'ব, ল'ৰা 5 কিলোমিটাৰ ৰানিং হ'ব, আপোনাৰ কিমান সময় দিছে 24 মিনিট, আৰু ছোৱালীৰ কাৰণে 1600 মিটাৰ, অনলি 1600 মিটাৰ ছোৱালীৰ কাৰণে 1.6 মানে আপোনাৰ 1600 মিটাৰ, আৰু টাইম দিছে আপোনাৰ 8 মিনিট 30 ছেকেণ্ড, আৰু ল'ৰাৰ কাৰণে কিমান ক'লোঁ আপোনাক 5 কিলোমিটাৰ 24 মিনিট। কিন্তু আপোনালোকৰ দিছে কি তলত চাওক লিখা আছে 1600 মিটাৰ ইন 6.5 মিনিটত, এইটো আপোনাৰ, আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ ইন 4 মিনিটত, এইটো আপোনালোকৰ কাৰণে নহয়, এইটো আপোনালোকৰ লাডাখ ৰিজনৰ ল'ৰা ছোৱালীৰ কাৰণেহে। এইখিনি আপোনালোকে চিজত ল'ব পাৰে, ক্লিয়াৰ মই কৈ দিছোঁ। নেক্সট আগবাঢ়ো। এতিয়া ইয়াৰ বাবে আমাৰ কিমান হাইট কিমান দৰকাৰ হ'ব চাওকচোন। হাইট মিনিমাম মেলৰ 170 লাগিব আৰু ফিমেলৰ 157, কিন্তু আপোনাৰ নৰ্থ ইষ্টৰ পৰা হ'লে হাইটটো আপোনাৰ অলপ কম ধৰে, আপোনাৰ 5 চেণ্টিমিটাৰমান। সেইটো আপোনালোকে যিদিনা ইণ্টাৰভিউ হ'ব সেইদিনা আপোনালোকে লৈ যাব লাগিব, এটা পাৰফৰ্মো আছে, লাষ্টত আপোনাক মই দেখাই দিম। নেক্সট আমাৰ আছে যে চেষ্ট কিমান থাকিব, চেষ্ট আনএক্সপাণ্ডেড মানে 80 চেণ্টিমিটাৰ থাকিব, আৰু মিনিমাম এক্সপানশ্যন মানে আপোনাৰ যেতিয়া ফুলাই দিলে আপোনালোকৰ 5% কমেও বাঢ়িব লাগিব। মানে আপোনাৰ যদি নৰ্মেল চেষ্ট আছে 80, আপুনি যেতিয়া ভিতৰ শ্বাসটোৰে ফুলাই দিব তেতিয়া আপোনালোকৰ 80 + 5 85 হ'ব লাগিব। ইয়াৰ পিছত আমাৰ নেক্সট আছে ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰচিডিঅ'ৰ, এইখিনি চাওক। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে কি লাগিব, পাৰ্ট 1 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চাওক ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ এইটো মোবাইল নম্বৰ থকাটো জৰুৰী, এটা ইমেইল ID দিব যিটো আপোনাৰ এক্টিভ হয়। তাৰপিছত আপোনাৰ এইখিনি ডকুমেণ্টছৰ ভিতৰত যিকোনো দিলে হ'ব, ভোটাৰ ID, পেন কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, স্কুল কলেজ ID, এমপ্লয় ID, যিকোনো দিলে হ'ব, আৰু লগতে আপোনালোকৰ মেট্ৰিকৰ যিটো ৰোল নম্বৰটো লাগিব। আৰু এইখিনি যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব, এইটো আপোনাৰ লিংকটো দিয়া আছে চাওক, https://ssc.nikin, ইয়াৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এইটো চাওক এটা পাৰফৰ্ম অফ এপ্লিকেশ্যন দি আছে, যেতিয়া আপোনালোকে ৰানিঙৰ কাৰণে যাব, এইটো ফৰ্মেট ফৰ SSC চাৰ্টিফিকেট, এইখন আপোনালোকে প্ৰিণ্ট কৰি চাইন লৈ যাব। ক'ৰ পৰা চাইন ল'ব জানে, আপুনি এইখন লৈ গ'লে আপোনালোকৰ যিটো ৰেচপেক্টিভ DC অফিচ আছে, সেই DC অফিচত আপোনালোকে অৰিজিনেলখন লৈ যাব, আৰু এইখন লৈ যাব লগত, তেওঁলোকে এইটো চাইন মাৰি দিব। এইটো আপোনাৰ যে কাষ্ট চাৰ্টিফিকেটটো অৰিজিনেল হয় তাৰো এটা মানে প্ৰুফ থাকে, আৰু এইটো নন ক্ৰিমিলিয়াৰ বুলিও কোৱা হয়। এইটো চেণ্ট্ৰেলৰ, এইটো আপোনালোকে দিবই লাগিব। নেক্সট আছে এই চাওক, এইটো OBC কাৰণে, এইটো Annexure 6, এইটো OBC কেণ্ডিডেট হ'ব লাগিব। যিদিনা আপোনালোকৰ ইণ্টাৰভিউ ৰানিং হ'ব তেতিয়া আপোনালোকে এইখন লৈ যাব লাগিব। নেক্সট চাওক, ইয়াতে কিছুমান ইনচেণ্টিভ আছে, মানে মাৰ্ক আছে। NCC C চাৰ্টিফিকেট থকাসকলে টোটেল 5 মাৰ্ক মানে বনাছ পাব, মানে 5%, মানে 100ৰ 5% কিমান হ'ব, 5 হ'ব, হয় নহয়, 10% 10 নহয়। NCC B চাৰ্টিফিকেট থকাসকলে 3% মানে 3 পাব, আৰু NCC A চাৰ্টিফিকেট থকাসকলে 2% পাব, মাৰ্ক পাব, বনাছ পাব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। তাৰ আগতে আপোনালোকে এটা কথা, ইয়াৰ কাৰণে প্ৰথম আমাৰ চিলেকশ্যন প্ৰচিডিউৰ কি আছিল, প্ৰথমে আপোনালোকৰ হ'ব CBT, অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হ'ব আপোনালোকৰ প্ৰথম। সেইটো পাছ কৰাৰ পিছত আপোনালোকৰ কি হ'ব, নেক্সট আপোনালোকৰ ৰানিং হ'ব, সেইটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত আপোনাৰ হ'ব DME, মানে ডিটেইল মেডিকেল এক্সামিনেশ্যন হ'ব। ডিটেইল মেডিকেল এক্সামিনেশ্যন হোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট হৈ যাব, আৰু দেন যিসকলৰ নাম হৈছে তেওঁলোকে চাকৰি পাই গ'ল। তো ফ্ৰেণ্ডছ, যদি ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগত এই ভিডিঅ'টো, যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, আজিলৈকে ইয়াতে সামৰি মাৰিছোঁ, ধন্যবাদ।